এনে থাকি বেয়া লাগিছে। কি কৰোঁ কি কৰোঁ ক'ৰবাত কাম এটাও পোৱা নাই। বৰুৱা দালে ফোন এটা কৰোঁ। বহুত দিন আমাৰ ঘৰলৈ অহাও নাই। অকণমান কথাকে পাতি লওঁ। মাজতে ফোন কৰি দিলে। হেল্ল' বৰুৱা দা। গগৈ দা। কি কৰিছে? এই গেম অকণমান খেলি আছিলোঁ। গেম খেলি আছে। আপুনি মাইকী পাহৰি যাব তথাপি গেম পাহৰি নাযায় ন? কি? নাই ধেমালি কৰিছিলে। ইমান সৰু কথা এটাত চিৰিয়াছকে লৈ আপুনি। মানে চব সময়তে ধেমালি নচলেতো। বাকী সেইবিলাক বাদ দিয়ক। সেই আমাৰ ঘৰলৈ যে বহুত দিন অহা নাই। কিয় অহা নাই? আহিব আকৌ। ভাত এসাঁজ লগতে খাম। আপোনালোকৰ ঘৰলৈ যাবলৈ মন যায়। কিন্তু আপোনাৰ পকই ইমান খেদে, মোৰ বহুত ভয় লাগে। আপোনাৰ পকই খেদে। কি কথা কৈছে হে আপুনি এইবিলাক? মোৰ পকই খেদে? নহয়। আপোনালোকৰ কি মানে কুকুৰটোৰ কথা কুকুৰটোৰ কথা কৈছে। আহিব মই আছো নহয়। আহিব। আপুনি আছে যেতিয়া যাম। লগতে এসাঁজ খাম আৰু। বাকী গগৈ দা, আপোনাৰ কুকুৰটো আগগৰাকী আছে নে ডাঙৰ হ'ল? কি ফাল্টু কথা কয় আপুনি? মই কুকুৰটোৰ কথা কৈছোঁ। আগৰ নিচিনাকে আছে নে ডাঙৰ হ'ল? কুকুৰটো ডাঙৰ হ'ল, বহুতেই ডাঙৰ হ'ল। বাৰু বৰুৱা দা, এতিয়ালৈ ৰাখোঁ হা, মোৰ অকণমান কাম এটা আছে তাৰমানে। হ'ব দিয়ক। আহিব। যাম।